জানি জয় 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 ট্ৰেক্টৰ পাৰ্টি নিজ কাজিগাঁও পৰ্বতজোৰা সাব ডিভিজনৰ কাজিগাঁৱৰ পৰা আৰম্ভ কৰি মংগলজোৰা হৈ বাজবাৰী হৈ এইফালে আমি খৰখৰী বাজাৰ হৈ এতিয়া মৰণাই টি ষ্টেটত আহি পালোঁ প্ৰায় 50-60 কিলোমিটাৰ আমি মটৰচাইকেল ৰাইড কৰি পেলাই ইয়াত আহি পালোঁ আজি ইয়াতে আহি ভাল লাগিছে আমি ইয়াতে ভাতো খালোঁ মৰণাই টি ষ্টেটত আমাৰ মাননীয় MCLA উইলছন হাজদা ডাঙৰীয়া আমাক এসাঁজ খোৱালে ইয়াতে লাঞ্চ আমাৰ সকলোৱে খুলিকৈ খালে বহুত ভালকৈ আৰু ইয়াতে আহি পেলাই চালোঁ যে 1889তে স্থাপন কৰা এইটো টি ষ্টেট মৰণাই টি ষ্টেট স্থানীয় ৰাইজে কোৱা মতে এইটো নৰ্দাৰ্ণ এভাঞ্জেলিকেল চাৰ্চৰ পৰা মানে চলোৱা হয় মিছনাৰিজবিলাকে চলোৱা এটা চাহ বাগিচা হয় বহুত সুন্দৰ এটা চাহ বাগিচা সকলোৱে আহি পেলাই চাব পাৰে ইয়াৰ কৰ্মীবিলাকৰ লগত একেলগে আমি ভাত খালোঁ আমাৰ UPPL কৰ্মীবিলাক আছিল আমাৰ UPPLৰ শ্ৰীৰামপুৰ ব্লক কমিটি আছে গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি আছে গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটিৰ ইউথ কমিটি আছে যাওক তো বহুত ভাল লাগিল আৰু আমাৰ গোসাইগাঁও সাব ডিভিজনৰ আণ্ডাৰত ইমান পুৰণা এখন চাহ বাগিচা যে ইয়াতে আছে আমি বহুত প্ৰাউড ফিল কৰোঁ থেংক ইউ